সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০টা জনগোষ্ঠীয় সংগঠনৰ আহ্বানক্ৰমে আজি কাৰ্বি আংলং জিলাৰ ছাত্ৰ সন্থাই বোকাজানত কা বিৰুদ্ধে বাহিৰ কৰে এক বিশাল বাইক ৰেলী। আসুৰ বোকাজান কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি প্ৰতিবাদকাৰীসকলে সমগ্ৰ অঞ্চলটোত কা বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে। বাইক ৰেলীত অংশগ্ৰহণ কৰা সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক সজন হানছে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে কেন্দ্ৰীয় চৰকাৰে জাতি ধ্বংসীক কা বলবৎ কৰি বাংলাদেশীসকলক সংস্থাপন কৰা কাৰ্য কেতিয়াও সহ্য কৰা নহ'ব। জাতি মাটি আৰু ভীতিৰ কথা কোৱা চৰকাৰক সকিয়নি দি কয় যে মাটি নাথাকিলে কেতিয়াও জাতি নাথাকে। সেয়েহে অসমত কেতিয়াও কা বলবৎ কৰিবলৈ দিয়া নহ'ব। যদিহে ৰাইজৰ অমতত জাতিধ্বংসী কা অসমত বলবৎ কৰা হয় তেন্তে তাৰ বাবে জগৰীয়া হ'ব অসম চৰকাৰ, যাৰ বাবে পৰৱৰ্তী সময়ত জংগী গণতান্ত্ৰিক প্ৰতিবাদৰ সন্মুখীন হ'ব চৰকাৰ। আজি সদৌ অসম ছাত্ৰ সন্থাৰ লগতে ৩০টা জনগোষ্ঠী সংগঠন আহ্বান মৰ্মে সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাত আজি বোকাজানত বাইক ৰেলীৰ জৰিয়তে কা বিৰোধী আন্দোলন আৰম্ভ কৰিছোঁ। যিহেতু কেন্দ্ৰীয় চৰকাৰে তেওঁলোকে কা ৰুলছ কেতিয়া ইমপ্লিমেণ্ট কৰিব গৈছে, গতিকে আমি এই বাইক ৰেলীৰ জৰিয়তে তেওঁলোকক স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ যে অসমৰ ৰাইজ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজ কেতিয়াও কা মানা নাছিলে আৰু কা কেতিয়াও নামানে, সেইটো স্পষ্ট কথা। দ্বিতীয় কথা হ'ল অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যাতে কা যদি তেওঁলোকে আমাক বাংলাদেশীসকলক জাপি দিব বিচাৰিছে তেন্তে অনাগত দিনত আমাৰ তীব্ৰ আন্দোলন হ'ব। লগতে আমাৰ দাবী আছিলে যে যিসকল বাংলাদেশী আছিলে তেওঁলোকক আইডেণ্টিফাই কৰি তেওঁলোকক ডিপৰ্ট কৰিব লাগে অতি সোনকালে, যিটো আমাৰ অসম আন্দোলন চলিছিলে 6 বছৰে। কিন্তু অসম চৰকাৰে যিটো প্ৰতিশ্ৰুতি দিছিলে বিজেপি চৰকাৰে যে জাতি ভেটি মাটি, কিন্তু যদি আমাৰ জাতি নাথাকে তেন্তে আমাৰ মাটিও নাথাকিব। গতিকে আমাক অসমত পুনৰবাৰ আকৌ বাংলাদেশী অবৈধ বাংলাদেশী জাপি দিব, এইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। আৰু এইকাৰণে অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰে অতি সোনকালে কা বাতিল কৰিব লাগিব বুলি আমাৰ দাবী। আৰু আমাৰ লগতে আমি এটা কথা স্পষ্ট আৰু ঘূৰাই দিব বিচাৰিছোঁ যেতিয়া অনাগত দিনত তেওঁলোকে যদি কাখন বাতিল নকৰে তেন্তে আমাৰ জংগী আন্দোলন হ'ব। আৰু এই জংগী আন্দোলনত যদি কিবা ঘটনাত যদি হয় তেন্তে অসম চৰকাৰে দায়িত্ব ল'ব লাগিব।